মৰহিব ধৰিছে মোৰ হৃদয়ৰ এটি কোণৰ পৰা। হয়তো আশা কৰিছিলোঁ ভাল লগাবোৰ ভালপোৱা হ'বগৈ বুলি, কিন্তু আশা কৰাটো ভুল হ'ল। হয়তো ভাল লগাবোৰ ঘৃণালৈও পৰিৱৰ্তন হ'ব পাৰে। মৌনতাবোৰো অশেষ কাৰণ থাকে। তেনেকৈ মানুহৰ হাঁহিৰ আঁৰতো থাকে অনেক কাৰণ, অনেক ৰহস্য। ঠিক সেইদৰে কেতিয়াবা মৌনতাৰ আঁৰতো অনেক ৰহস্য থাকে। কেতিয়াবা মোৰ বুলি ভবা এটা বস্তু আনৰ হৈ যাব পাৰে। সেয়া লাগিলে সম্পদেই হওক বা মানুহেই। সময়ত সদায় নিজস্বতাক বিশ্বাস কৰিব লাগে। মোক কোনেও এটা পথ দেখুৱাবহে পাৰিব। তাৰ উচিত অনুচিত বিচাৰ কৰি আগুৱাই যোৱাটো আমাৰ নিজৰে দায়িত্ব।